জীৱন মানে আটাইতকৈ ধুনীয়া এটা উপহাৰ, য'ত মাথো আগবাঢ়ি যাব লাগে। অতীতত যি হ'ল তাৰ পৰা কিছু শিকিব লাগে। জীয়াইতো থাকিবই লাগিব, সেয়ে জীয়াই থাকিবলৈ কিবা এটা লক্ষ্য থাকিব লাগে। আমি বহুতো আৱেগ লৈ বহি থাকিব পাৰোঁ যে আমাৰ লগত ইটো হ'ল সিটো হ'ল, নহ'লে আগবাঢ়ি যাব পাৰোঁ। আমাৰ জীৱনৰ সিদ্ধান্ত আমাৰ হাততেই আছে। সেয়ে জীৱনৰ মূল্য দিবলৈ নিজৰ বিষয়ে চিন্তা চৰ্চা কৰি আগবাঢ়ি যোৱাই ভাল।